নমস্কাৰ, মই গীতা ৰশ্মি কোঁৱৰ ডেকা ৰজা, ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বাসিন্দা। মোৰ কেইটামান চুটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। অদৃষ্ট প্ৰতিনিয়ত বুকুৰ শব্দবোৰ হেৰাই যোৱাৰ বেদনাত মোক বধিৰ হৃদয়, শব্দহীন বৃথা আস্ফালন, বিপন্ন সপোনৰ তাণ্ডৱত বিবেক জঠৰ হৈ ৰয়। আকাংক্ষাবোৰ ক্ৰমান্বয়ে হৈ উঠে উচ্চাকাংক্ষা, পালিত হয় বুকুত অপ্ৰাপ্তিৰ চটফট, দিনলিপিত খোদিত হয় চকুলো কিম্বা হাঁহি। দ্বিতীয় কবিতাটি দৈনন্দিন প্ৰাপ্তিৰ পূৰ্ণতা অপ্ৰাপ্তিৰ চটফট, তোলাচনীত জোখমাপ গতানুগতিক স্বাৰ্থপৰতাৰে পূৰ্ণ ক্লেদাক্ত সমূহ। তথাপিও ব্যতিক্ৰমৰ আশাত আবেগ হেৰুৱাই যন্ত্ৰ হৈ পৰা হৃদয়বোৰত বন্যা হওক মৰমৰ। তৃতীয় কবিতাটি যন্ত্ৰমানৱ দুৰ্ঘটনাবোৰ ঘটি যায়, আৰ্তজনৰ দুখত দুখী হোৱাৰ পৰিৱৰ্তে মোবাইলৰ পৰা ভাহি আহে ক্লিক ক্লিক শব্দ, পৰিৰয় অচিনাকি শৰীৰবোৰ। আৱেগহীন যন্ত্ৰমানৱবোৰ গৈ থাকে। ধন্যবাদ।